ধুনীয়া এটা মোমেণ্ট লৈ কিনে ইয়াতে কাৰোবাক যদি প্ৰপ'জ কৰিব বিচাৰে ইয়াতে কৰিবও পাৰে। হেল্ল' গাইজ, গুড মৰ্ণিং। তো আজি ভিডিঅ'তে মই একদম ৰাতিপুৱাতে ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ বহুত কেইদিন হ'ল মই ভিডিঅ' একদম দিয়াই নাই, মানে ইচ্ছা কৰিও নিদিয়া হেন হৈছে আৰু কাম কাজৰ কাৰণেও নিদিয়া যেন হৈছে। তো ভাবিছোঁ কি এতিয়াৰ পৰা মই মানে ভিডিঅ'ত অলপ বেছিকৈ লাগিম। চ' আপোনালোকে মোক বেছিকৈ মৰমটো দিব, তেতিয়া মই বেছিকৈ মানে লাগি আৰু ভাল পাম। মানে কথাটো ক'ব লাগে যে এইটো এটা যে ভিডিঅ'টোৰ আজি এটা এনেকুৱা লক্ষ্যই নাই, মানে ভিডিঅ'টো পূৰা বনাম, কিন্তু আপোনালোকে ভিডিঅ'টোত মই এতিয়ালৈকে নিজৰ প্লেন নাই, মানে মই প্লেনটো মই আজি ভিডিঅ'টো মানে কিহৰ হিচাপত বনাম, কি বনাম, একো প্লেনেই নাই। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, বহুত দিন ধৰি ভিডিঅ' দিয়া নাই কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। চ' এতিয়াৰ পৰা ভিডিঅ' বনাম, একদম যি কাম কৰোঁ মই, লাইফষ্টাইল হওক কিবা হওক কিবি হওক, যিখিনি পাৰোঁ মই এতিয়াৰ পৰা চবখিনি ভিডিঅ'ত মই কেপচাৰ কৰিব ট্ৰাই কৰিম। আজি এক জেগাত যোৱাৰ কথা আছে, কাম এটা আছে। চ' ভাবিছোঁ কি তাত যাওঁতে মানে আপোনালোকৰ লগতে যাম। লগত মানে কি, মই ভিডিঅ' ধুনীয়াকৈ বনাই যাম, যিখিনি পাৰোঁ একদম নৰ্মেল নিচিনা হ'ব পাৰে, আৰু মাজত ক'ত কি হয় মানে ভিডিঅ'টোৰ মাজত কি হ'ব মই এতিয়ালৈকে মই নিজেও গম নাপাওঁ। মই বহুত বকিলোঁ, এতিয়া বোকা বাদ দিলোঁ, এতিয়া একদম ষ্টাৰ্ট দ্য ভিডিঅ'। চলো গাইজ, মই যেতিয়া ইয়াত ভিডিঅ' ষ্টাৰ্ট কৰোঁ এই নাজাৰাটো আপোনালোকক দেখাওঁ। এতিয়া একদম 11টামান বাজিবই আৰু আমি 11টামান বজাত ধুনীয়াকৈ ওলাই যাম। হাতত আছে মাত্ৰ 10 মিনিট। এই 10 মিনিটত মই ধুনীয়াকৈ গাটো ধুনীয়াকৈ গা পা ধুই ৰেডি, আৰু ভিডিঅ' কৰা নাই মাজতে, একদম ৰাস্তালৈকে আহি গ'লোঁ। এবাৰকে লগৰটোক মাতি দিছোঁ, ইও আহি আছে। তাৰপিছত আপোনালোকক দেখাই আছোঁ কোন লগৰ সি। তালিম লগৰটোৰ কথা কৈছিলোঁ, ই আহিল। এতিয়া ধুনীয়াকৈ দুয়োটাই ওলাই যাওঁ, দুয়োটাকে ধুনীয়াকৈ হেলমেট লৈ লৈছোঁ, যিহেতুকে মানে মেইন ৰাস্তা পাম না, হেলমেট চেলমেট লৈ লৈছোঁ, আৰু কি বোলা অলপ পইচা ওলাব। যাওঁ। গাইজ, ভিডিঅ'টো আজি এনেকুৱাকৈ লক্ষ্যটো নাছিলে কিহৰ ওপৰত ভিডিঅ'টো বনাম, অৰ্থাৎ টপিক নাছিলে, কিন্তু এতিয়া মোৰ ভিডিঅ'টো এতিয়াৰ পৰা এটা টপিকত যাবলৈ মানে ৰেডি। চ' আমি ফাৰ্ষ্ট তাৰ ঘৰৰ পৰা ওলাই আহিলোঁ, একো মানে আইডিয়া নাছিল আজি আমি কি কৰিম কি নকৰিম। লাষ্টত ডালিম আৰু মই এনেই অলপ ওলাই আহিলোঁ। ডালিমক বাৰু একবাৰ দেখাইছোঁৱে, তো হ'লেও মই ভালকৈ দেখাই দিম। চ' আমি আহিছিলোঁ গৌৰীপুৰ। ফাৰ্ষ্ট গৌৰীপুৰত গ'লোঁ। গৌৰীপুৰত যাই ধুনীয়াকৈ সৰুকৈ অলপ কাম আছিল, মানুহ এজন লগ কৰিব লগা আছিল। চ' তাৰ লগত কথা পাতি ধুনীয়াকৈ তাৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহিয়ে ইয়াতে মানে প্ৰায় অহা যোৱা হৈ থাকিলে মানে আমি দেখা পাই থাকোঁ, আপোনালোকৰ সৈতে কেতিয়াবা দেখা পাব পাৰে যে আমিনগাঁৱৰ পৰা গৌৰীপুৰৰ এইটো লাইনটো আৰু মানে বাহাটা চাৰিআলি। চ' সেইটো লাইনত আহি থাকিলে কেতিয়াবা কিছুমানৰ চকুত পৰিবও পাৰে মই যোনটো ভিডিঅ'ৰ কথা কৈ আছোঁ এতিয়া, আৰু কিছুমানৰ হয়তো চকুত নপৰিব পাৰে। আৰু যাৰ চকুত পৰিছে তেখেতসকলে গম পাব, আৰু যোনে চকুত পৰা নাছিলে বা কেতিয়াবা হঠাৎ হ'লেও দেখিছিলে, চ' মোৰ ভিডিঅ'টো চাই থাকক, আপুনিও হয়তো এই জেগাটো আপোনালোকে দেখিছে। তো বাকী ইয়াৰ পৰা আমি নাজাৰাটো অলপমান চাওক কেনেকুৱা লাগে। বাকী মইতো ভিডিঅ'টো অলৰেডি মানে কণ্টিনিউ কৰি আছোঁ। তাৰপিছত এফালে আছিল ডালিম। চ' ইয়াক বাৰু তেতিয়া দেখুওৱা নাছিলোঁ বাৰু, এই ভিডিঅ'ত মানে ফাৰ্ষ্ট আৰু ভিডিঅ'ত ফাৰ্ষ্ট। হাই দোস্ত, কেনে খবৰ চবৰে? বঢ়িয়া। জচিলা চলি, এনেকুৱা চলিয়ে লাগে বাৰু। আগবাৰো। বাকী ইয়াৰ পৰা চাই লওক এটা ধুনীয়া ভিউ, ভাল লাগে ভিউটো, মোৰ ভাল লাগিছে। মানে মই ইয়াতে আগতে তেনেকুৱাকৈ অহা নাই, আজি আহিলোঁ। চ' চাই লওক, বিউটিফুল আৰু মানে এইফালে তলেদি মানে ৰাস্তাটো আছে, এইটো তলেদি ৰাস্তাটো। এই ওপৰত আহিলোঁ, কিন্তু অলপ দুখে লাগিল ৰ'ব। যিটো মানে মাইণ্ড ছেট লগাই কিনে আহিছিলোঁ, কিন্তু সেই বস্তুটো নহ'ল চাগে। আজি প্লেন কৰি অহা নাই কাৰণে এনেকুৱা হ'ল নেকি, সেইটো গম নাপাওঁ। বাকী আৰু ইয়াৰ পৰা এতিয়া মই ভিডিঅ'টো ধুনীয়াকৈ কণ্টিনিউ কৰিব লাগিব, কাৰণ ভিডিঅ'টোতো মই বাদ নিদিওঁৱেই। চ' বাকী চাই লওক আৰু ধুনীয়াকৈ এই তলৰ পৰা এনেকৈ ঘূৰি পাকি এনেকৈ আহি কিনে মানে ৱাইডি এনেকৈ যাব লাগে। ৱাইডি এনেকৈ গেলি মানে এইফালে চাওকচোন, এই যে বুদ্ধদেৱটোৰ মানে ওচৰত যাব পাৰে। আৰু এই সেইখিনিত যে এটা মন্দিৰ আছে, মানে এই দেখিছেনে? ত' এইখিনিত যে মন্দিৰ এটা আছে, সেই মন্দিৰটোত মানে একদম তাৰ পৰা এটা ধুনীয়া মানে ফটো হওক বা কিবা হওক বা ভিডিঅ'ৰ কাৰণে হওক ধুনীয়া ভিউটো আহে, কিন্তু কিয় বা বন্ধ কৰি দিছে, অলপ বেয়া লাগিল। বাকী ইয়াৰ পৰা আৰু আপোনালোকক দেখাব লাগিব, আৰু বাকী কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। গাইজ, ওপৰততো যাব নাপালোৱে, তথাপিও কিন্তু ইয়াতে আহি বৰ বেয়া লগা নাই, কাৰণ কিয়নো ধুনীয়া এটা ভিউ। এইফালে চাওক, চালিয়া ভিউ, এবাগে কামাণ্ডোছ
মানে গোটাইবোৰে এনেকৈ লগ লাগি কেনে গোটাইবোৰ মানে কি দুটাই আমি নাজাৰা চাই আছে, এইফালে ধুনীয়া ধুনীয়া এনেকৈ যাই আছে আৰু আমি এনেকৈ ধুনীয়া ধুনীয়াকৈ বহি আছোঁ। আমি ছোৱালী নাই, আমাৰ গাৰ্লফ্ৰেণ্ড নাই, আমি দুজনে। মিনিট মানে বহিলোঁ ইয়াতে কিজানি, ইয়াতে বহি মানে এইটো ভিউৱে চাই আছোঁ। এইফালে যাই আছে ট্ৰেইন, মানে খচক 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 চালি চাউণ্ড, এইফালে ইও আছে ভিডিঅ' চিডিঅ' কৰি, বাট এই ইউটিউবৰ কাৰণে বনোৱা নাই, এনেই ষ্টেটাছ দিব, কিবা দিব ষ্টেটাছ সেনেকৈ আৰু ক'ব গ'লে না। মইতো বনাইছোঁ না, বনাইছোঁতো, কিন্তু যিটো আমি ভাবছিলোঁ মানে এইখিনি জেগাতে এইখিনি বস্তু যায় সেইখিনিত যাম, মানে যোনটো বুদ্ধদেৱ মানে তাতে থচি আৰু মানে যি নেকি ভাবিছিলোঁ আজি সেইটো নহ'ল মেইন কথা। মানে কি হ'ল মানে ইয়াত গৌৰীবোৰৰ এটা বুদ্ধদেৱ মন্দিৰ আছিল, ইয়াতে আহিছিলোঁ, কিন্তু সেই আশাটো পূৰণ নহ'ল। যাব পোৱা নাই, কিয় বা কি হৈছে গম নাপাওঁ, জাষ্ট মানে যাব নোৱাৰি আৰু উপায় নাই মানে আৰু। যাব পাৰি, ইয়াক শনিবাৰ সোমবাৰে যাব পাৰি, এতিয়া সেইকাৰণে নহ'ল, ভবাটো নহ'ল। এতিয়া সেইকাৰণে ভাবছোঁ কি ইয়াতে ধুনীয়াকৈ বহি লৈছোঁ, খাবাও একো অনা নাই, খাম বুলি ভাবছিলোঁ ক'ৰবাত যাওঁতে খাম আৰু এতিয়া এনেকুৱা আনিছে। ইয়াৰ পৰা যাবাও ইচ্ছা যোৱা নাই, ভোকো লাগছি, কটেই মৰো কটেই কৰোঁ দে। টাইমে হ'ল, ইয়াতে ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰিলোঁ, ভিডিঅ' দুটামান মানে ভিডিঅ' চিডিঅ' ধুনীয়াকৈ কৰা হ'ল। চ' এতিয়া অলপমান দুখনমান ফটো চটো উঠিম। বাকী সঁচাকৈ একদম থাকি ধুনীয়া লাগে, মানে ইয়াতে কিন্তু যাব পাৰিলে আৰু ভাল লাগিল হয়, কিন্তু ইয়াতে যিহেতুকে ক'লে ৰবিবাৰ বা শনিবাৰ কিবা এনেকুৱা এটা বাৰ ক'লে, বাৰটো ইমান মনত নাই, শনিবাৰটো পুৰা মনত আছে, স্পষ্টকৈ আমাৰ শনিবাৰ মনত আছে। একদিন আমি শনিবাৰ লৈ কেনে ইয়াতে ধুনীয়াকৈ আহিম, ভালকৈ দেখাম, একদম ওপৰত যাম, ওপৰৰ পৰা মানে তাৰ পৰাই কিন্তু ভিউটো আৰু আল্টিমেট আহে। ইয়াৰ পৰাই আপোনালোকে ভাবিছে চাওক না, ইয়াৰ ধুনীয়া ভিউ, আৰু যোনজনে আহিছে তেখেতসকলে গমেই পায়, আৰু যোনজনে অহা নাই আহিব, বেছি দূৰ নহয়তো, আমাৰ এই আমিনগাঁৱৰ আৰু গৌৰীপুৰৰ মাজতে, এইটো গৌৰীপুৰে পৰে অৱশ্যে, 22 কিলোমিটাৰমান হ'ব চাগে। আমাৰতো শুৱালকুছিৰ পৰা 22-23 কিলোমিটাৰ হয়। আপোনালোকে ইয়াৰ কোনোবাৰ যদি 12টা চাৰিআলি ক'ৰবাৰ যোনে নহওক আহিব পাৰে, ধুনীয়া জেগা একদম, গাৰ্লফ্ৰেণ্ডকো লৈ আহিব পাৰে। গাৰ্লফ্ৰেণ্ডকে নহয়, আপুনি আপোনাৰ ৱাইফকো লৈ আহিব পাৰে, ছোৱালীকো লৈ আহিব পাৰে, ধুনীয়াকৈ ইয়াতে ভিডিঅ' ফটো যি কৰে কৰিব পাৰে, আৰু ধুনীয়া এটা মুমেণ্ট লৈ কিনে ইয়াতে কাৰোবাক যদি প্ৰপ'জ কৰিব বিচাৰে ইয়াতে কৰিবও পাৰে, মানে খোলা আৰু। ইয়াতে আমি ইমান টাইম আছোঁ, বাকী মানুহ আহি গুচি গ'ল, কিবা কৰি গ'ল, আমি ইয়াতে তেতিয়া পৰা এনেকৈ ছাগাল পাগাল খাই আছোঁ, কিন্তু একো এটা কোৱা নাই কোনেও। চ' সেইটো কাৰণে ভাল লাগিল আহি, আকৌ আহিম নিশ্চয়, এইবাৰতো আহিম ফিক্স, এইবাৰতো আমি মানে ওপৰত যাম বুলি আহিম। শনিবাৰ বা সোমবাৰে যেতিয়া খোলা লাগিব বঢ়িয়াকৈ আহি কিনে বঢ়িয়াকৈ দেখাম, তো ধুনীয়াকৈ দেখাম। তো গাইজ ইয়াৰ পৰা ধুনীয়াকৈ ভিডিঅ' চিডিঅ' কৰি নিজেও বহুতখিনি টাইম মানে ইয়াত ইউজ কৰিলোঁ, প্ৰায় আধা ঘণ্টা 45 মিনিটতো আছোঁ ইয়াতে না, বহুত টাইম থাকিলোঁ, আৰু যিখিনি দেখাবলগীয়া আছিল সেইখিনি দেখালোৱে, বাকী ওপৰত যাব নোৱাৰিলোঁ, তাৰ কাৰণে চৰি। শনিবাৰ বা ৰবিবাৰ সোমবাৰ এখানি কোনোবা এটা বাৰ আছিলে, শনিবাৰটো মনত আছে। চ' এই দুটা বাৰত একদিন আহিব লাগিব, মানে সেই মানে ওপৰত যাবৰ কাৰণে সেই দুটা দিনে মানে দিয়ে, মানে বাকী এনে অফ কৰি থৈ দিয়ে। চ' আমিও ভালকৈ জনা নাছিলোঁ, আমিও এনেকৈ গম পোৱা নাছিলোঁ, মানে আগতে মানে সেনেকুৱা নাছিলে, আগতে সদায় অনে আছিলে, মানে খোলাই আছিলে আৰু অনে খোলা একে কথা। বাকী এতিয়া খোজকাঢ়ি তললৈকে যাই আছোঁ, আহোঁতে বাৰু খোজকাঢ়ি আছিলোঁ, প্লেনত অহা নাই বাৰু। তো ভিডিঅ'টো আজি এইখিনিয়ে আছিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি থৈ দিব। এতিয়া ধুনীয়াকৈ কিবা এটা খাই ল'ম, তাৰপিছত আৰু যাম আৰু লাহে লাহে ঘৰত যাম, আৰু তাৰপিছত যাব লাগিব ঘৰত। তো ঠিক আছে, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অলপ, আৰু বুদ্ধদেৱ হিচাপে দে সেয়া বাই বাই, দেখা যাব, দেখা যাব, ধুনীয়াকৈ ঘৰত যাওঁ এতিয়া, বাই বাই।